ধাৰাবাহিক উপন্যাস প্ৰেমৰ প্ৰতিশোধ প্ৰেমেৰে প্ৰথম খণ্ড। জয়াল নিশা ফেচাৰ নিউ নিউ চিয়ৰ। পৰিৱেশটো কিবা বৰ আচমা যেন অনুভৱ হ'ল অধিকাৰীৰ। নতুনকৈ বদলি হৈ আহিছে ডাক্তৰ হৰিপ্ৰসাদ অধিকাৰী শোণিতপুৰ জিলাৰ বৰভাগ গাঁৱত থকা চৰকাৰী মেডিকেলখনলৈ। হস্পিটেলৰ চৰকাৰী আৱাসগৃহবোৰ ভাঙি উৱলি জুৱলি গৈছে। সেয়েহে হস্পিটেলখনৰ পৰা 1 কিলোমিটাৰমান দূৰত এটা ভাড়াঘৰ লৈছে ডাক্তৰ অধিকাৰীয়ে। কিন্তু অধিকাৰীৰ মনটো বৰ ভাল লাগি আছিল, কাৰণ 19 বছৰৰ পাছত নিজৰ জন্মঠাইলৈ তেওঁ আকৌ ঘূৰি আহিছে চাকৰি সূত্ৰে। আজি গাঁওখনত তেওঁৰ প্ৰথম দিন। দিনটো বস্তু বাহানিবোৰ ঠিক ঠাক কৰি মোবাইলত গান এটা বজাই অলপ জিৰাই লওঁ বুলি বিচনাখনত বাগৰোতে কেতিয়ানো টোপনি আহিল গমকেই নাপালে অধিকাৰীয়ে। মাজৰাতি সাৰ পাই দেখে মোবাইলত গান বাজিয়ে আছে। ঘড়ীটোলৈ চাই দেখে 12 বাজি 5 মিনিট গৈছে। গানটো বন্ধ কৰি থৈ কিবা এটা খাওঁ বুলি বিচনাখনৰ পৰা ভৰি নমাইছিলহে থমকি ৰ'ল অধিকাৰী। দূৰৈৰ পৰা ভাহি আহিছে এক অচিনাকি নাৰীৰ হিয়া ভঙা কান্দোনৰ ৰোল। লাহে লাহে শব্দটো অধিকাৰীৰ ৰুমৰ ওচৰতে শুনা যেন অনুভৱ হ'ল। দুৱাৰখন খুলি চাওঁ বুলি ভাবি উঠি গ'ল অধিকাৰী। লাহেকৈ দুৱাৰখন অলপ খুলি চাই দেখে ভাড়াঘৰটোৰ সন্মুখত থকা বগৰী গছজোপাৰ তলত এটা ধিমিক ধামাক পোহৰ। নাই, এনেকে নহ'ব বুলি হাতত টৰ্চ লাইটটো লৈ বগৰী গছজোপাৰ তললৈ বুলি আগবাঢ়িল আগলৈ। পাছৰ খণ্ড অতি সোনকালেই আহি আছে।